হাই ফ্ৰেণ্ডছ, স্বাগতম জনাইছোঁ আপোনালোক সকলোকে মোৰ চেনেল ৰামধেনু ৰঙলৈ। আশা কৰিছোঁ আপোনালোক সকলোৰে ভালে চাগে। মই ইউটিউব জগতখনত একেবাৰে নতুন। মই বহুতো ইউটিউবাৰৰ ভ্লগ চাওঁ। আমাৰ জনপ্ৰিয় ইউটিউবাৰ যেনে ডিম্পু বৰুৱা, তেওঁৰ ভ্লগ চাই খুব ভাল পাওঁ। আৰু আমাৰ অসমীয়া ছোৱালী ৰেখা বাৰ ভ্লগ চাওঁ। তাৰপিছত মীনাক্ষী গগৈ বাৰ, তেওঁৰ ছোৱালী হাঁহিটো মোৰ ছোৱালীৰ খুবেই প্ৰিয়। আৰু ৰুচনা বৰা চাংমাই, তেওঁলোকৰ পৰিয়ালটো খুব ভাল লাগে। আৰু টিকটকৰ জনপ্ৰিয়তা লাভ কৰা এগৰাকী ইউটিউবাৰ, তেওঁ হৈছে ৰিম্পী মাইনা ফুকন, তেওঁৰ ভ্লগ চাই খুব ভাল লাগে। তাৰপিছত আছে আমাৰ স্মিতাক্ষী বাৰ ভ্লগ চাওঁ। তাৰপিছত উৎপল চলিহা দাৰ ভ্লগ চাওঁ। আৰু আমাৰ জনপ্ৰিয় কণ্ঠশিল্পী মাধৱ ৰঞ্জন দাৰ ছোৱালী, তাই জংকী এণ্টাৰটেইনমেণ্ট, তাইৰ ভ্লগ চাই খুব ভাল পাওঁ। তাই খুব এজনী সহজ সৰল ছোৱালী, তাইক খুব ভাল লাগে। আৰু তেনেদৰে বহুতো ইউটিউবাৰৰ ভিডিঅ' চাওঁ মই। তেনেদৰে ভিডিঅ' চাই মোৰ মনত এটা ভাৱ হয় যে এনেধৰণে মই এটা ইউটিউব চেনেল খোলোঁ। ঠিক তেনেদৰে ভাবি আজি মই এটা ইউটিউব চেনেল খুলিছোঁ। আৰু মোৰ চেনেলটোৰ আঁৰত আছে মোৰ হাজবেণ্ড। তেওঁ মোক এই চেনেলটো খোলাত সহযোগ কৰিছে। তেওঁৰ উৎসাহ মানে মোক ইউটিউব জগতখনত প্ৰথম খোজ দিয়াৰ উৎসাহ প্ৰেৰণ যোগোৱা মূল মানুহজনেই হৈছে মোৰ হাজবেণ্ড। তেওঁ মোক প্ৰায় কৈ থাকে যে এনেধৰণে তুমি এটা ইউটিউব চেনেল খোলা। তেনেকৈ কোৱাৰ পিছত এতিয়া মই ইউটিউব চেনেলটো খোলা আৰম্ভ কৰিছোঁ। আৰু কথা কোৱাৰ মোৰ একেবাৰে অভ্যাস নাই, কি কৈছোঁ নাজানো, আপোনালোকে মোক ভুল নুবুজিব। মই ইউটিউব জগতখনত একেবাৰে নতুন বুলি কৈছোঁৱেই। আপোনালোকে মোক সকলোৱে আদৰি লওক। আপোনালোকে মোক ইউটিউব জগতখনত আগবাঢ়ি যোৱাত উৎসাহ প্ৰেৰণ কৰক, সাহস দিয়ক, যাতে মই আপোনালোকৰ লগত আগবাঢ়ি যাব পাৰোঁ ইউটিউব জগতখনত। আৰু আজি মই আপোনালোকক দেখুৱাবলৈ লৈ আহিছোঁ এটা ভিডিঅ'। আজি আমাৰ গাঁৱৰ মাজৰ এখন বাগানৰ পৰিৱেশ এটা আপোনালোকৰ মাজত মই শ্বেয়াৰ কৰিবলৈ লৈছোঁ। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে মোক জনাব। বলক তেন্তে মই ভিডিঅ'টো আগবাঢ়োঁ। এতিয়া মই মহালক্ষী বাগানৰ ভিতৰত এটা বাংলোৰ উপস্থিত হৈছোঁহি। তাৰ প্ৰথম সোমোৱাৰ গেটখনৰ সোমাইছোঁ আৰু ইয়াৰ দুই কাষে খুব সুন্দৰ, দেখিছানে? আৰু ইয়াৰ চাৰিওফালে ডাঙৰ ডাঙৰ ফিছাৰী আছে, দেখিছে? ইয়াত বাগানৰ মানুহে মাছ পোহে। এতিয়া মই গৈ আছোঁ বাংলোৰ ভিতৰলৈ। আপোনালোকক মই ভিতৰৰ পৰিৱেশটোও দেখুৱাম। আহি আছোঁ এতিয়া মই। খুব সুন্দৰ পৰিৱেশ নহয়নে? ইয়াৰ পুখুৰী বা বাগানৰ মানে ফিছাৰী কিনাৰে কিনাৰে নাৰিকলৰ গছ, দেখিছে? খুব সুন্দৰ লাগিছে দৃশ্যবিলাকৰ। ইয়াত আপুনি বহুত বিধৰ গছ দেখিবলৈ পোৱা যাব। ইয়াত বগৰী গছ দেখিছেনে? বগৰী আছে, বিভিন্ন ধৰণৰ ফল মূলৰ গছ দেখিবলৈ পাব ইয়াত। আৰু ইয়াত এইফালে টেঙা গছ আছে, ৰবাব টেঙা গছ আছে, বগৰী, ৰবাব টেঙা, বৰটেঙা, তেতেলী আছে। এইফালে নাৰিকলৰ গছ দেখিছে, ইফালে বাগান।
ইয়াতে জাৰ্চি গৰু আছে। কিমান সুন্দৰ দৃশ্য দেখিবলৈ পাইছে নহয়নে? ইয়াতে এনেকৈ সেইবিলাক জাল পৰি আছে ফিছাৰী কিনাৰে কিনাৰে। ইয়াত যেতিয়া নেকি মাছ ধৰা হয় তেতিয়া বাগানৰ মানুহে চকীদাৰবিলাকে এই জালখন এই পুখুৰীত এনেকৈ ফিছাৰীত চুচৰাই মাছ ধৰে। এইফালে এটা আছে ফিছাৰী, প্ৰায় 9-10টামান আছে ইয়াত, দেখিবলৈ পাইছে। ইয়াৰ কাষতে আছে দিচাং। এয়া বাগানৰ ভিতৰৰ বাংলোৰ পৰিৱেশ আপোনালোকে দেখিবলৈ পাইছে। আৰু মই এতিয়া চিনাকি কৰি দিবলৈ লৈছোঁ। মোৰ লগত আছে মোৰ সৰুকালৰ বান্ধৱী জোনমণি। কি ক'ম আৰু মই কিবা এটা কৈ দে আকৌ। কি ক'ম, ৰামধেনু ৰং সংগীতাৰ ৰামধেনু ৰং চেনেলটো সকলোৱে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো বজাই দিব, টিং শ্বেয়াৰ কৰি দিব ভাল লাগিলে। ইমান সময়ে মোৰ ভিডিঅ'টো চোৱাৰ বাবে আপোনালোক সকলোলৈকে মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ থাকিল। আৰু মই যেনেদৰে আপোনালোকৰ নতুন ছাবস্ক্ৰাইবাৰ, ঠিক তেনেদৰে আপোনালোকেও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।